বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনালোকৰ চেনেল স্বাভিমানী অসমলৈ। আমাৰ প্ৰথমটো খবৰৰ সৈতে দেশৰ সুৰক্ষাৰ খাতিৰত ভাৰতে বিদেশৰ পৰা আমদানি হোৱা অস্ত্ৰ-শস্ত্ৰসমূহৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ হ'বলগীয়া হয়, যাৰ বাবে এই অস্ত্ৰ-শস্ত্ৰ কিনিবলৈ বহুতো ধনৰো ব্যয় হয়। চৰকাৰে এই আমদানিৰ ওপৰত নিৰ্ভৰশীলতা কমাবলৈ আৰু সুৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হ'বৰ বাবে বিদেশৰ পৰা আমদানি কৰা প্ৰায় 101টা প্ৰতিৰক্ষা উপকৰণৰ ওপৰত বেন আৰোপ কৰিছে। দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেওবাৰে কয় যে এই 101টা প্ৰতিৰক্ষা উপকৰণৰ এখন লিষ্ট তৈয়াৰ কৰি উলিওৱা হৈছে আৰু কৈছে যে এই উপকৰণসমূহ ভৱিষ্যতে ভাৰততে উৎপাদন কৰা হ'ব। এই লিষ্টখনত আৰ্টিলেৰী গান, এছাল্ট ৰাইফল, সোনাৰ ছিষ্টেম, ট্ৰেন্সপৰ্ট এয়াৰক্ৰাফ্ট, ৰাডাৰ আৰু হুইল্ড আৰ্ম ফাইটিং ভেহিকল আদি সন্নিৱিষ্ট কৰা হৈছে। দ্বিতীয়টো খবৰলৈ, য'ত জানিব পৰা মতে এতিয়া আপুনি ফোন যোগেও ডাউনলোড কৰিব পাৰিব আধাৰ কাৰ্ড। যদি আপুনি আধাৰ কাৰ্ডৰ কপি ক'ৰবাত থৈ সময়ত পাহৰি যায়, তেন্তে ইয়াৰ বৈকল্পিকভাৱে ব্যৱহাৰ কৰিব পাৰে আধাৰৰ এই ডাউনলোড কপি। আহক জানো কেনেকৈ। ইয়াৰ বাবে আপুনি www.aadhar.uidai.gov.in ত ভিজিট কৰিব লাগিব, য'ত আধাৰ কাৰ্ডৰ নাম্বাৰ দিব লাগিব, যাৰ লগে লগে ৰেজিষ্টাৰ্ড ফোন নাম্বাৰটোলৈ এটা OTP আহিব। OTP ভেৰিফাই কৰাৰ পিছত ইয়াৰ কিছু প্ৰশ্ন আহিব আৰু সেইসমূহৰ উত্তৰ দিয়াৰ পিছত ভেৰিফাই এণ্ড ডাউনলোড অপশ্যনত ক্লিক কৰি আপুনি আপোনাৰ আধাৰ কাৰ্ড ডাউনলোড দিব পাৰে। আৰু জনাব খুজিছোঁ যে UID অৰ্থাৎ ইউনিক আইডেণ্টিফিকেশ্যন নাম্বাৰে কোৱা অনুসৰি এই ডাউনলোডৰ কপিৰ ভেলু হাৰ্ড কপিখনৰ সৈতে সমানেই হ'ব। কিছুদিন পূৰ্বে বাবা ৰামদেৱে কৰোনা ৰোগীক তেওঁৰ কোম্পানী পতঞ্জলিৰ দ্বাৰা নিৰ্মিত কৰোনিল টেবলেটৰ যোগেদি সুস্থ কৰিব পাৰিব বুলি দাবী কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত আয়ুষ মন্ত্ৰালয়ৰ তৰফৰ পৰা কোৱা হয় যে এই ঔষধে কেৱল প্ৰতিৰোধ ক্ষমতাহে বৃদ্ধি কৰে আৰু স্পষ্ট ৰূপত কয় যে কৰোনিলক কৰোনাৰ চিকিৎসা হিচাপে বিক্ৰী কৰিব নোৱাৰিব। যিহেতু বাবা ৰামদেৱে এই ঔষধৰ দ্বাৰা কৰোনাৰ প্ৰতিৰোধ কৰিব পাৰিব বুলি ভুল প্ৰচাৰ কৰিছিল, সেইবাবে চেন্নাইত এটা বিশেষ প্ৰতিষ্ঠানৰ গোচৰৰ শুনানিত ৰায়দান কৰে যে পতঞ্জলিয়ে ভৱিষ্যতে ঔষধত ব্যৱহাৰ কৰিব নোৱাৰিব এই কৰোনিল নামটো আৰু লগতে 10 লাখ টকাৰ জৰিমনাও বিহিত কৰে। পৰৱৰ্তী খবৰলৈ, যোৱা 5 আগষ্টত অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰা দিনটোত শোণিতপুৰ জিলাৰ ঠেলাৰামত একাংশই বাইক ৰেলী উলিয়াইছিল। উক্ত বাইক ৰেলীটো গুৰুদ্বাৰ হৰগৌৰী দেৱালয়ৰ দিশে উভতি অহাৰ সময়তে ফটকা ফুটোৱা কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সংঘাত হয়। ইয়াৰ পিছতেই এই ঘটনা হিংসাত্মক ৰূপ লয়। কিছু দুষ্কৃতিকাৰীয়ে টাটা মেজিকসহ কেইবাখন বাইকো জ্বলাই দিছিল। আৰু এই সন্দৰ্ভতে ঢেকীয়াজুলিৰ বিধায়ক অশোক সিংঘালে ব্যক্তিগতভাৱে 7জন যুৱকক প্ৰদান কৰে একোখনকৈ নতুন বাইক। আমাৰ পৰৱৰ্তী খবৰলৈ, এই কৰোনা সংকটৰ সময়তে অফিচ কাছাৰীৰ লগতে শিক্ষা সম্বন্ধিত সকলো কাম ইণ্টাৰনেট যোগে হৈ আছে আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখি BSNL-এ বুক মাই ফাইবাৰ নামেৰে এক নতুন পৰ্টেল লঞ্চ কৰিছে, যাৰ জৰিয়তে অতি সহজতে আপোনাৰ ঘৰত বা দোকানত ফাইবাৰ কানেকশ্যন লগাব পাৰে। এই ফাইবাৰৰ প্লেনসমূহৰ আৰম্ভণি মূল্য হৈছে 499 টকা, যাৰ বিনিময়ত আপোনালোকে উপভোগ কৰিব পাৰিব আনলিমিটেড ডাটা আৰু আনলিমিটেড কলিং। এই ফাইবাৰৰ কানেকশ্যন ল'বৰ বাবে প্ৰথমতে অনলাইন পৰ্টেলত গৈ চাৰ্কল, পিন কোড, নেম, মোবাইল নম্বৰ আৰু ইমেইল এড্ৰেছ আদি দিব লাগিব আৰু তাৰ পিছতে আপুনি ডেলিভাৰী যোগে লাভ কৰিব পাৰিব এই ফাইবাৰ সেৱা। আহিছোঁ আমাৰ জব ৰিলেটেড কিছু খবৰলৈ। CRPF-ত হেড কনিষ্টবলসহ আৰু বিভিন্ন পদৰ ভৰ্তিৰ বাবে নটিফিকেশ্যন জাৰি কৰিছে। ইয়াৰ অনুসৰি মুঠ 789টা বিভিন্ন পদ মুকলি কৰা হৈছে, যাৰ বাবে আবেদনসমূহ 31 আগষ্টলৈকে গ্ৰহণ কৰা হ'ব। এই পদসমূহত আবেদন কৰিবৰ বাবে আপোনালোকৰ যোগ্যতা 10th পাছ, 12 পাছৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেট আৰু ডিপ্ল'মা থকালৈকে নিৰ্ধাৰিত কৰা হৈছে। জাৰি কৰা নটিচ অনুসৰি এই পদসমূহৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হ'ব, যি 20 ডিচেম্বৰত লোৱা হ'ব বুলি জানিব পৰা গৈছে। গতিকে ইচ্ছুকসকলে www.crpf.gov.in ত নিজৰ আবেদনসমূহ জমা দিব পাৰে। তাৰ লগতে RBI খালী হৈ থকা কনচালটেণ্ট, স্পেচিয়েলিষ্ট, এনলিষ্ট আদিৰ বাবে 39টা পদ মুকলি কৰিছে, যাৰ বাবে আবেদন কৰাৰ অন্তিম তাৰিখ 22 আগষ্ট বুলি জানিব পৰা গৈছে। যোগ্যতা আৰু স্বয়ং প্ৰক্ৰিয়াৰ বিষয়ে বিতংভাৱে জানিবলৈ আপুনি RBI অফিচিয়েল ৱেবছাইটত চেক আউট কৰিব পাৰে। আবেদন কৰিবলৈ জেনেৰেল আৰু OBCৰ বাবে 600 টকা আৰু SC/ST সকলৰ বাবে 100 টকা নিৰ্ধাৰণ কৰা হৈছে। গতিকে ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ আবেদনসমূহ অহা 22 তাৰিখৰ পূৰ্বে www.rbi.org.in ত জমা দিব পাৰে। যদি এই ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব। আপোনালোকৰ এনে সঁহাৰিয়ে আমাক আগবাঢ়ি যোৱাত উৎসাহ যোগাব। এনেদৰে দৈনিক খবৰসমূহ চাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰিব পাৰে আপোনালোকৰ চেনেল স্বাভিমানী অসম। ধন্যবাদ। জয় অসম।